এমাহ মানৰ আগত এই আইতাগৰাকীৰ লগত চিনাকি কৰাই দিছিলোঁ। তেখেতে খোজ কাঢ়িব নোৱাৰে, কাঠৰ টুকুৰা দুডোখৰ লৈ পেলাই ইফালৰ পৰা সিফালে যাবলগীয়া হয়। নিজৰ নাতিনীয়েকৰ লগত এনেকুৱা এখন ঘৰত তেখেতে নিজৰ জীৱন পাৰ কৰি আছিল, যিখন ঘৰ দেখি সম্ভৱ আপোনালোকৰ আজি এনেকুৱা এটা দৃশ্য দেখাম, যোনটো দৃশ্য আপোনালোকে চাগে কেতিয়াও দেখা নাই। ল'ৰা দেখি পাইছেনে? কণমানি ল'ৰা, মুখেৰে কথা ক'বলৈ নোৱাৰে, কাণেৰে শুনা পায়নে নাপায় সেইটো মই নাজানো বাৰু। কিন্তু এই ল'ৰাটোৱে, এই কণমানি ল'ৰাটোৱে এই যে পাছফালে এখন মমৰ দোকান নে কিবা দোকান এখন আছিলে সম্ভৱ, ইয়াতে শুই থাকে। ভাবক শুৱে ক'ত জানে? এইডোখৰ চাওক, এইডোখৰ হৈছে তাৰ বিচনা। এই কণমানিটি এইফালে হা নামটো আমি নাজানো কি হয়, যিহেতু কথা ক'বলৈ নোৱাৰে। তাৰ মাক নাই, মাতৃ নাই, আৰু এতিয়া দেউতাক আছেনে নাই আমি নাজানো। আছে যদিও কিন্তু চোৱা চিতা নকৰে আচলতে। এতিয়া এই ঠাই টুকুৰাত এই ল'ৰাটোৱে হয়। দেখিছে কিমান ধুনীয়াকৈ চাবও নাই দিয়া আনকি। চাব এইফালে চাব পাৰিম নাই? চাব পাৰিম? নোৱাৰিম কেলে? এইটো ঘৰ হয় তোমাৰ। এইটো ঘৰ হয়। এনে চা এইটো কাৰ ঘৰ হয়? তোমাৰ? হে চাওঁ চাবলৈ নিদিয়ে মানে। আচৰিত পাইছোঁ মই। কাণ শুনা নাই, মাতটো নাই। এতিয়া যিহেতু লগ পাইছোঁ, এতিয়া কিবা কৰিব পাৰিম নেকি সেইটো আমি চিন্তা কৰি আছোঁ। বাচ্চাটোৰ লগতে আছোঁ, এইকেইটা দিলেও হৈ যাব। মই এতিয়া কাৰেণ্ট ফটো আৰু কালি যোনটো এটা ভিডিঅ' পাইছিলোঁ, এই দুইটা বস্তু ইয়াতে লগালগ চেণ্ড কৰি দিছোঁ।
সলিউশ্যন কি উলিয়াব পাৰোঁ সেইটোহে আমি চিন্তা কৰি আছোঁ এনেকৈ অকলে মানে এনেকৈ কোনোবা গাৰ্জেন থাকিলেও বেলেগ কথা কিন্তু অকলে এনেকৈ এৰি দিয়াটো কেতিয়াও মানে দেখাৰ পাছত আচলতে মনটো ভাল নালাগে ঘৰত ভালকৈ শুবলৈও নোৱাৰিম আচলতে হ'ব এতিয়া এইটোত নেলাগে থাকিবলৈ এই দাদাহঁতৰ লগত যাবা হ'ব 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 তো মই যাম তাৰপিছত লগ কৰিবলৈ হ'ব হ'ব যিহেতু চাইল্ড কেয়াৰত খবৰ দিয়া হৈছিলে প্ৰথমতে ল'ৰাটোক এতিয়া থানালৈ লৈ গৈছে যিহেতু বহুতখিনি ফৰ্মেলিটি কৰিবলগীয়া থাকে থানালৈ লৈ যোৱাৰ পাছতে থানাৰ পৰা হেণ্ড অভাৰ কৰা হ'ব যিহেতু মই জাষ্ট ইনফৰ্ম কৰিছোঁ দেখিছোঁ তেনেকুৱা ধৰণৰ কথা হৈ গ'ল মোৰ পৰা হেণ্ড অভাৰ কৰাটো পচিবল নহয় এতিয়া থানাত লৈ যাব প্ৰথমতে থানাৰ পৰা হেণ্ড অভাৰ কৰিব তাৰপিছত চাইল্ড কেয়াৰ হোম থাকে বা ধৰি লওক এতিয়া যিহেতু ই স্পেচিয়েলি এবেলত পৰিব সেইকাৰণে তাক তেনেকুৱা ধৰণৰ স্কুলত এতিয়া ৰখা হ'ব বা তেনেকুৱা ধৰণৰ অনুষ্ঠানত বা তেনেকুৱা ধৰণৰ সুবিধাবোৰ তাক দিয়া হ'ব এতিয়া আপোনালোকৰ বস্তুবোৰ ইয়াত সোমাই আছে নেকি ভিতৰতে আছে চব গোটেই বস্তুবোৰ উলিয়াব নাই পৰা এতিয়ালৈকে উলিওৱা নাই ঘৰখন দেখাওঁ বুলি ক'লেও একোৱে বাকী থকা নাই আচলতে কিন্তু তেওঁলোকৰ প্ৰয়োজনীয় বস্তুবোৰ এতিয়াও এই ঘৰখনৰ ভিতৰতে আছে এতিয়া ঘৰখন যদি দেখিছে আপোনালোকে গম পাইছে চাগে কি ধৰণে আছিল ঘৰখন ওপৰত ত্ৰিপাল আছিল দেখিছেনে ফটা কিছুমান ত্ৰিপাল দেখা পাইছোঁ তাৰপিছত কাপোৰ কানি দি একদম ঘৰখন আচলতে তেওঁলোকৰ বেৰি ৰাখিছিল তেখেতৰ জুইশাল দেখা পাইছোঁ এই দেখিছেনে এই ইয়াতে তেখেতে আহাৰ বনাইছিল সম্ভৱ আৰু এইফালে কিবা তেওঁৰ এয়াই গামলাৰ পৰা আদি কৰি কিবা চচপেন কাঁহী বাতি এইবিলাক আছে এইবিলাক ফচি আছে আচলতে উলিয়াব পৰা নাই অলপ কিবা ধুমুহাত ঘৰখন ভাঙি যোৱা নাই এইবিলাক ইমানেই পচি গ'ল লাষ্টত গৈ থৈ ঢাল খাই পৰিয়ে গ'ল কাম যেতিয়া নেপাওঁ আমি তেতিয়া তাৰ পানী চানী খাই পিনে এনেকুৱাই হৈ যায় একোৱে নকয় ভোক লাগে মাক কিবা দে এনেকুৱাকৈ একোৱেই নকয় এতিয়া বৰষুণ পৰে ভিতৰত পানী সোমাই যায় ছাতি লৈ পিনে ল'ৰা ছোৱালীকেইটা শুৱে এইবিলাক তুমি কাম কৰিব পাৰাগে বেলেগৰ ঘৰত বাচন চাচন ধুই পানী চানি চলাই ৰাখি দেই ঘৰে পানী ঢুকাই দেই তাৰপিছত ভাত চাত বনাই ৰাখি দেই কি দিয়ে কাম কৰিলে খাতেলে খানা ভাত চাত দেই চব্জি দেই পইচা নিদিয়ে পইচা নাই দিয়ে এই পৰিয়ালটোৰ মাতৃৰ কথা যেতিয়া মই শুনিছোঁ মোৰ অন্তৰখন অলপ চুই গৈছে বা অন্তৰখনেও বুজি পাইছে তেখেতৰ দুখ কষ্টবিলাক